মাৰোৱাৰী সমাজ সাজু থাকক আজি যদি আমি মাৰোৱাৰী মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন সো তেওঁলোকে কৈছে তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে তোমালোকে কিবা কৰি আছা বোলে সেই বুলি কৈছে সো তেনেকুৱাত মই কৈছোঁ আমি একো ড্ৰাগছ লোৱা নাই আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই সো তেওঁ কৈছে নহয় বোলে নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে তেনেকৈ কৈছে সো তেওঁলোকে তাৰপিছত মোক চুলাত ধৰি মাৰিছে মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে সো মই কৈছোঁ মই ল'ৰা নহয় মই ছোৱালী হয় মোক নেমাৰিব আপোনালোকে 3-4জনমান মানুহে আকৌ চুলাত ধৰি গোটেই মানে গোটাম চুটাম ফালি মিনি চুলি ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে আৰু তেতিয়া মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মাৰাৰ কাৰণে আৰু এইটো আঙঠিটো গোটেই মানে মাৰিছে এনেকুৱা আঙঠি বেকা হৈ গৈছেগৈ এই ছোৱালীজনী গুৰুলকৈ পিটাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে মাত্ৰ 8জন মানে কি হৈছে পুলিচে এই মাৰোৱাৰীকেইটাক সুৰক্ষা দিছে কাৰ নিৰ্দেশত সুৰক্ষা দিছে নাগপুৰৰ পৰা RSSৰ ডাঙৰ ডাঙৰ লিডাৰৰ ফোন আহিছে এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে একদম খোলাখুলি কথা আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰীৰ স্বৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব আৰু এতিয়া কথাটো হৈছে কাণত ধৰি তামোল পাণ লৈ বটা দি আঁঠু কাঢ়িব লাগিব আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে আমি আঁঠু কঢ়াম চিধা